উত্তৰ পূব ছাত্ৰী সংগঠনৰ লগতে ৰঞ্জিত করুণাময়ী চৈতন্য দাস সঞ্চালক স্কন নামত এই সমস্তলৈকে মোৰ সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনালোকে বাহিৰলৈ যাবৰ বাবে সাংস্কৃতিক মঞ্চৰ সন্মুখত তিনিটি পথ মুকলি কৰা আছে। আনন্দ মেলাৰ বাবেহে কাৰ্যালয় বাহিৰলৈ যাবৰ বাবে সাংস্কৃতিক মঞ্চৰ কামৰ পথেৰে বাহিৰলৈ ওলাই যাব। আনন্দ মেলাৰ বাবে কাৰ্যালয় সন্মুখত উপস্থিত আছে। বিভিন্ন প্ৰান্তৰ পৰা ৰাস দৰ্শনাৰ্থীয়ে প্ৰৱেশ কৰি আছে। আপোনালোকে বাহিৰলৈ যাবৰ বাবে সাংস্কৃতিক মঞ্চৰ কাষৰ পথেৰে আপোনালোকে বাহিৰলৈ যাব পাৰিব। সাংস্কৃতিক মঞ্চৰ কাষেৰে আপোনালোকে বাহিৰলৈ যাব পাৰিব। আপোনালোকে সাংস্কৃতিক মঞ্চৰ কাষৰ পথেৰে বাহিৰলৈ যাব পাৰিব।